হেল্ল' এভৰিৱান, পুৰণা ঘৰলৈ গৈছিলোঁ আজি ধান সিঁচিবৰ কাৰণে আৰু এইফালে পথাৰত আহি দেখিলোঁ সকলোৰে কঠীয়াই ওলালে, আমাৰ ধান সিঁচা হোৱাই নাই। আজি বোলো ধানটো সিঁচা যায়, এইফালে গজালি ওলালে আৰু যিহেতু কাইলৈৰ পৰা হাত লাগিব সেইকাৰণে বোলো আগতীয়াকৈ ধানটো সিঁচি লওঁ। আৰু এইটো আমাৰ খুৰী ল'ৰা হয়, বহুত মৰম লগা। আৰু এইবাৰ আমি যিহেতু প্ৰথম খেতি কৰিম সেইকাৰণে ধান সিঁচাৰ আগত কিছুমান নিয়ম নীতি কৰি লোৱা হয়, সেইখিনি মায়ে যোগাৰ কৰি ল'লে প্ৰথমতে। তাৰপাছত আমি গোটেইকেইজন পথাৰলৈ বুলি ওলালোঁ আৰু পথাৰত গৈ দেখিলোঁ যে মৈটো দিয়া আছিলে কিন্তু অলপ পানী হৈ আছিলে, সেইকাৰণে অলপ খান্দি মেলি দিছে। তাৰপাছত এইফালে মায়ে যোগাৰ কৰি লৈছে নিয়মবোৰ। এয়াতো আপোনালোকে সকলোৱে জানেই চাগে, আমাৰ যিহেতু প্ৰথম টাইম হয় সেইকাৰণে তাৰপাছত নিয়ম কৰি মেলি এইফালে দাই এজনে ধান সিঁচিছে। তাৰপিছত ময়ো অলপ সিঁচি দিছোঁ আৰু বহুত ভালো লাগিছে, প্ৰথম হয় যিহেতু। তাৰপাছত মই আহি খানা বনালোঁ, আজিলৈ ইমানেই আছিলে। বা